নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় সতীৰ্থসকল এই ভিডিঅ'টোত মই এটি এনভি লাইভৰ এটি বিশেষ প্ৰতিবেদন দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ এক ৰাজনৈতিক দল যিটো শাসকীয় দল বৰ্তমান আছে এই সৰ্ববৃহৎ দলটোৱে তিনিখন ৰাজ্য লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী নিদিয়ে এয়া কিন্তু এক ভাবিবলগীয়া কথা এক আচৰিত কথা আনকি প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব নলয় টিকট দিলেও টিকট প্ৰত্যাহাৰ কৰে এয়া কিন্তু ভাবিবলগীয়া কথা তেনেহলে কি উন্নয়ন হৈছে বা কি গণভিত্তি আছে এই ৰাজ্যবোৰত আনকি গুজৰাটতো তেনেকুৱা হৈছে প্ৰাৰ্থীয়ে টিকট নলয় বেছি আৰু দেৰি নাই আহকচোন প্ৰতিবেদনটো চাই লওঁ কি ঘটিছে বিজেপিৰ ভিতৰ চৰা টিকট দিলেও নিৰ্বাচন নেখেলে নেতাই পৰাজয়ৰ আশংকাত টিকট প্ৰত্যাখ্যান বিজেপি নেতাৰ তিনিখনকৈ ৰাজ্যত টিকট দিবলৈ প্ৰাৰ্থীয়ে বিচাৰি নাপালে বিজেপিয়ে সমাগত লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতে 4 শতাধিক আসন লাভ কৰিব বুলি দাবী কৰা বিজেপিৰ একাংশ নেতাই মাৰিছে পাভলতি দলে টিকট দিলেও নিৰ্বাচনত নামিবলৈ সাহস কৰা নাই এই সকল নেতাই বিজেপিৰ বিৰুদ্ধে দেখা দিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখি নিৰ্বাচনী যুদ্ধৰ পৰা আগতীয়াকৈ পলায়ন কৰিছে কেইবাজনো বিজেপিৰ প্ৰাৰ্থীয়ে উল্লেখ্য যে ইতিমধ্যে কেইবাখনো প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে বিজেপিয়ে কিন্তু তালিকাত নাম প্ৰকাশ পোৱা কেইবাজনো প্ৰাৰ্থীয়ে নিজৰ নাম তালিকাৰ পৰা প্ৰত্যাহাৰ কৰিছে গুজৰাটৰ বদৰদোৱা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জনা বেন ভাট্টাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতো প্ৰাৰ্থিত্ব ঘূৰাই দিছে আৰু আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে উল্লেখ্য ৰঞ্জনা বেন সেই সমষ্টিটোৰ 3বাৰৰ সাংসদ প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই বাছনি কৰিছিল ৰঞ্জনা বেনক তৎসত্বেও ৰঞ্জনাই নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি আহিছে যাৰ বাবে বিমূৰত পৰিছে বিজেপি প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যতে বিজেপিৰ এই অৱস্থা ইয়াৰ পূৰ্বেও বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰিছিল আন এগৰাকী প্ৰাৰ্থীয়ে ভোজপুৰী গায়ক পৱন সিঙে বিজেপিয়ে দিয়া প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰি যোগাযোগ কৰিছে আৰজেডিৰ সৈতে ইতিমধ্যে পৱন সিঙে আৰজেডিৰ নেতা তেজস্বী যাদৱৰ লগত যোগাযোগ কৰিছে প্ৰাপ্ত খবৰ অনুসৰি আসানসোলৰ পৰিৱৰ্তে আলা সমষ্টিৰ পৰা আৰজেডিৰ হৈ নিৰ্বাচনত নমাৰ ইচ্ছা প্ৰকাশ কৰিছে পৱন সিঙে উল্লেখ্য যে আসানসোল সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে অভিনেতা শত্ৰুঘ্ন সিনহাক অকলেই নহয় বিজেপিৰ প্ৰাৰ্থিত্ব পায়ো প্ৰাৰ্থিত্ব গ্ৰহণ নকৰা আন কেইবাগৰাকীও নেতা আছে গুজৰাটৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নীতিন পেটেলেও প্ৰত্যাখ্যান কৰিছে বিজেপিৰ টিকট ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন ক্ৰিকেটাৰ গৌতম গম্ভীৰে নিৰ্বাচন নেখেলো বুলি ৰাষ্ট্ৰীয় নেতৃত্বক জনাই দিছিল আনহাতে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক বিজেপিয়ে গুৰদাসপুৰৰ পৰা প্ৰাৰ্থিত্ব দিব বিচাৰিছিল যদিও বিজেপিৰ টিকট প্ৰত্যাখ্যান কৰে যুৱৰাজ সিঙে গুৰুত্বপূৰ্ণ বিষয়টো হল বিজেপিয়ে টিকট দিবলৈ মানুহে বিচাৰি নাপালে উত্তৰ পূৰ্বাঞ্চলৰ 3খনকৈ ৰাজ্য নাগালেণ্ড মেঘালয় আৰু মণিপুৰত নিৰ্বাচন নেখেলে বুলি প্ৰকাশ কৰিছে বিজেপিয়ে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি জাহিৰ কৰি অহা বিজেপি দলৰ এই দুৰৱস্থাই দেশৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে